ই বাৰু নাযায় কিন্তু আমি যাম তো বলক আহি পাই গ'লো বিল্ডিং ওপৰত অলপমান জেগাটো দেখাই দিম চাই লওঁ আৰু এতিয়া পৰি গ'ল Hey Dosto, welcome to my YouTube channel SB Vlogs. আজিকালি মানে চহৰ নগৰ ফালে ফুৰিব যাব নোৱাৰা হৈ গ'ল মানে বুজিছেনে কাৰণ এইটো লকডাউনে আৰু কৰোনা সেইকাৰণে মানে অলপমান গাঁৱৰ ফালত জংঘল ফালে ফুৰিব যাম মানে পথাৰ ফালে ফুৰিব যাম বুলি ভাবিছোঁ তো বলক তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তই যাবি নেকি নাযাওঁ অঁ যাব নালাগে দেই ই বাৰু নাযায় কিন্তু আমি যাম তো বলক চাওক কিন্তু নোযোৱাৰ আগত এই আমাৰ গাঁৱৰ ৰাস্তাটো চাই লওক মানে নদীৰূপী ৰাস্তা মানে একদম পুৰা ৰাস্তাটো নদী আছে চাই লওক এইটোৱে আমাৰ গাঁৱৰ ৰাস্তা আহি পাই গ'লোঁ পথাৰ মানে পথাৰ হৈ থকা নাই এতিয়া পুখুৰী হৈ গ'ল আগত পথাৰ আছিলে কিন্তু এতিয়া কিবা কিবি যাদু মন্ত্ৰ কৰি পেলাই পথাৰটো পুখুৰী বনাই পেলালে হয়তো সেইখিনিত ঘৰ বনাব কিজানি আৰু সেইটো মোৰ পিছত যে আপুনি দেখি আছে এইটো হৈছে তেতেলী গছ এইটো গছটো এজোপা কিন্তু দুজোপা মানে শুনক কাহিনীটো কেনেকুৱা চাওক মানে কাহিনীটো এনেকুৱা যে মাটিৰ ওপৰত 1 ফুটমান অহাৰ পিছত দুডাল ভাগ হ'ল এডালটো মিঠা এডালটো টেঙা মানে আৰু এফালে মাস্ক চাস্ক নিপিন্ধাকৈ ছাগলীকেইটাই ঘূৰি ফুৰি আছে নতুন ছাতি নেকি দে দেনা পিঠা আৰু এইখিনি জেগাতে আগত আমি ক্ৰিকেট কিবা কিবি খেলিছিলোঁ কিন্তু আৰু এতিয়া পূৰা এফালে চব্জি লগাই দিয়া হৈছে মানে শাক মানে এইখিনিৰ পৰা বলটোক কোবাই দিয়া হৈছিল আৰু সেইখিনি ঠাইলৈ বল গৈ পাইছিল মানে মই মাৰিছিলোঁ আৰু কৈ ভাল লাগে দেচোন নিজৰ কথা যিমান হ'লেও হা আসামিজ পৰা কৰা কি কাৰবি কৰা কৈ আছে হা আসামিজ পৰা ক'ব লাগে ঐ সব বেং 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 আৰু এই দুজনে ক'ত গৈ আছে চাওকচোন দৌৰি দৌৰি চলা ভয় লাগিছে চালা এতিয়া অলপ বেলেগ ঠাইলৈ যাম কিন্তু আৰু সেইটো বিল্ডিং ঘৰটোত অলপমান ওপৰত উঠি চাম তাৰ পৰা চাৰিওফালে দেখাই দিম আপোনালোকক গুচি গ'লি ঐ ভাঙিব দেই আৰু মই যাব লাগিব কেনেকুৱা লাগিছে মজা আহি পাই গ'লোঁ বিল্ডিং ওপৰত অলপমান জেগাটো দেখাই দিম চাই লওঁ সিও আহিলে মই মানে এইখিনিতে এটা কথা ভাবিছোঁ যে এই বিল্ডিং ওপৰৰ পৰা আহি তেওঁলোকে যদি জাপ মাৰি দিওঁ কি হ'ব কিনো হ'ব আৰু পৰি যাব না কি বিল্ডিং ঘৰৰ পৰা আমি আহিলোঁ আৰু এতিয়া আহি থাকোঁতে ইয়াত মানিমুনি দেখি পালোঁ আৰু এতিয়া মানিমুনি ছিঙি আছোঁ মানিমুনি পানী খাবলৈ মজা লাগে আপোনালোকে খাই যদি খোৱা নাই আগতে এটা কবিতা আছিলে সৰু সুৰা বেমাৰলৈ নকৰিবা ভয় গছ পাতে কৰে নিৰাময় পাছৰখিনি পাহৰি গ'লোঁ মই দে আৰু ভালকৈ মিলিছে মাছ বিচাৰি আছে ফেনি মাছ পাইছ নেকি পোৱা নাই ক এনেই তলত নামিছে মাছ পোৱা নাই এনেই নামিছে এইটো মানিমুনি পাইছে হ'ব দে এইটো হৈ যাব মাছৰ ফিলিং লৈ পেলাই খাম আৰু আৰু এতিয়া বা তলে তলে গৈ আছোঁ ক'তলৈকে যাম বা
কোনে গৈ পাম বা ইটো তলত নাজানো আৰু যাবি নেকি এফালে যাবি নেকি ব'ল। চাওক এফালে গছ এডাল মৰি আছে এফালে যাম আজি মানে য'ত ত'ত যি টি কৰি আছোঁ মানে আৰু কি কৰি অ' বাপৰে অ' কেনেকুৱা জেগাত গৈ আছোঁ চাই লওক তোৰ দাৰ ধাৰে নাই বাপৰে পুখুৰীও পানীয়ে নাই নেকি থাকিবনো ক'ৰ পৰা সিঁচি দিছে না পানী সিঁচিলেতো ক'ৰ পৰা থাকিব না ঐ ঐ ঐ নেহিলাবি ঐ ভূমিকম্প 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 মই ইটো তলত যাম আগত মানে স্কুল গৈ থকাৰ সময়ত ছাগলী বান্ধাৰ চলে এই পুখুৰীত কিমান যে গা ধুইছিলোঁ সঁচাকৈ বহুত ভাল লাগিছিল বহুত গা ধুইছিলোঁ কোন আহিছে তিনিজন এইটো বেকৰ তেৰা আছে ইয়া আৰু এতিয়া ক'ত যাম এতিয়া অ' ভাগিনী আৰু এতিয়া ক'ত যাম এইখিনি পৰিব যাম এইটো ৰবৰ গছখিনি ক'ত আছে ৰবৰ গছ হয়তো ৰবৰ গছ দেখাম এতিয়া চাই থাকক পৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব নপৰিব আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত সেইফালে আছে ৰবৰ গছ আৰু এইফালে আছে চাওক কি আছে মই নকওঁ আৰু নিজে চাই লওক ঠাইকুনি আছে আৰু সেইফালে আছে মানুহৰ ঘৰ 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 আৰু ঘৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সেই ভৰি ধুই আছে দোস্ত বাপৰে দ আছে নি ইয়াত দ আছে নেকি হাণু কোঁৱাও আছে নেকি দ নাই বাই বাই কৈ দে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ কৰ चैनल सब्सक्राइब लाइक कर दे और शेयर कर दियो আৰু এতিয়া পৰি গ'ল বৰষুণ